हेलो फ्रेंड्स गुड इवनिंग आसलते আজি ৰাখ হয় আৰু মই কৈ আছো ৰাখ চাবলৈকে আৰু পোৱালি এজনী তাতে অলপ কিবা লৈছে মই ভালকে নাজানো কি লৈছে তাকে যাও আমাৰ ৰেডি কৰি দিব কৈছে কাৰণে গৈ থাকো আৰু আপোনালোককো লৈ যাম বলক গৈ থাকো এতিয়া মই মানে এতিয়া ঘৰৰ পৰা ওলাই আহিছো আৰু বেটাৰী ৰিক্সা পালে চাওঁ এতিয়া फाइनली बेटरी साइकिल बेटरी दिलो और इतना लगभग যদি ব্লগ ধৰি লওঁ আমি গৈ থাকোঁ অলপ দেখাই আছোঁ এইফালে আমাৰ মেমক পাই গ'লোঁ হাই একদম টিপটপ হৈ তোমাকে কম আৰু মই টিপটপ নাই হোৱা মই অকল এটা পিন্ধি আহিছোঁ এতিয়া গৈ লওঁ চেলি মই পইচা আজি আমাৰ প্ৰগ্ৰেমটো ইয়াতে হ'ব পাব্লিক হলত এতিয়া আমি তাইক ৰেডি কৰিবৰ কাৰণে কৈ দিছোঁ এতিয়া আৰু ইয়াত গান চান বাজি আছিলে কপিৰাইট আহি যাব বুলি মই মিউট কৰি দিছোঁ এতিয়া ৰেডি কৰিবৰ কাৰণে লৈছোঁ আৰু তো ফ্ৰেন্ডছ কামত লাগি গ'লোঁ কাৰণ সোনকালে তাইক ৰেডি কৰি পিনি তাত লৈ যাব লাগিব আৰু বিশেষ একো নাজানো যিমানখিনি জানো আৰু কৰিব ট্ৰাই কৰিছোঁ তেন্তে কৰি লওঁ বলক একেবাৰে ফাইনেল লুক আপোনালোকক দেখাই আছোঁ তাইক উলিয়াই মেলি হৈ গ'ল আৰু এইফালে খোৱাত বিজি তাই সম্পূৰ্ণ লুকটো আপোনালোকক দেখাইছোঁ আৰু প্লিজ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তেন্তে বলক ভিডিঅ'টো আগলৈকে চাই থাকক আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি থৈ যাব তেন্তে বলক এতিয়া ভিডিঅ'টো আগলৈকে চাই থাকক এইফালে আমাৰ গোপী যোন হৈছে তাইৰ ভনীয়েক এয়া তাইৰ কথা বতৰাও মৰম লাগিলে সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ আপোনালোকক তাইৰ কথা শুনাম ৰ'ব নামটো কোৱা তোমাক অনন্যা বৰা আৰু স্কুল গৈছা নাই কলে গৈছা অকণিখন গৈছে আজি তুমি এতিয়া ৰাস চাবলৈ যাবা নাই কেলে তাৰপৰা মোক কুকুৰ খেদন দিব কেলে কুকুৰ খেদন দিব তোমাক ঘৰত কি বুলি মাতে কৈ দিয়া বুলি কঁঠাল গুটি আনিবনি ন কোনে মাতে কঁঠাল গুটি আনিবনি দাদু দাদু মাতে কি বুলি মাতে খাই গৈ দিয়া আৰু কিবা ক'বা নি গ'ল এতিয়া বহি থাকিম কথা একদম কোনে শিকালে ইমান কথা ক'বলৈ আৰু আমি এতিয়া ইয়াত আহি পাই গ'লোহি ইয়াৰ পৰিৱেশটো আপোনালোককতো দেখাবই লাগিব সেইকাৰণে আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ আৰু ইয়াত সকলো আৰ্টিষ্টে ৰেডি হৈ মেলি আছে আৰু প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'বলৈ বহুত টাইম আছে সেইকাৰণে চবেই এনেকৈ ৰখি আছে আৰু অকণমান আপোনালোককো দেখাই দিলোঁ কেনেকৈ সকলোৱে ৰেডি হৈ আছে আৰু এফালে মেকআপ কৰি আছে আৰু মেকআপ কৰি থকাও অকণমান আপোনালোকক দেখাই দিলোঁ কেনেকৈ মেকআপ কৰিছে আৰু আমাৰ পোৱালীজনীক আল্টাও লগাই দিছোঁ অলপ মানে তাই লগাই আছে মই দেখাই দিছোঁ প্ৰগ্ৰেম চাবলৈ আমি এতিয়া পঢ়িবলৈ আহি গ'লোঁ
ভূতে খাব ভূতে খাব ভিডিঅ' কৰি থকা দেখি তাই ভিডিঅ' কৰি থাকোঁতে কেমেৰাটো অফ কৰি দিয়েহি আৰু তাৰপিছত এতিয়া দেখিছে তাই টুপিটোত লাইট লাগি যায় তাই নিজৰ মূৰটোতে নিজে মাৰি পিনে লাইটটো জ্বলাই থাকে এইবোৰে কৰি আছিলে ত' ফ্ৰেণ্ডছ ভিডিঅ'টো আগলৈকে চাই থাকক আৰু কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব আৰু ষ্টাৰ্ট হ'ব হৈ গ'ল সেইকাৰণে অকণমান আপোনালোকক দেখাই দিছোঁ আৰু অলপ এনেকৈ আপোনালোকক দেখাই থাকিম ইফালে ৰাধা কৃষ্ণ ওলালে আৰু তেন্তে গম পালে ষ্টাৰ্ট হৈ গ'ল আৰু আগলৈকে চাই থাকক বলক হেল্ল' তো ফ্ৰেণ্ডছ কালি আহি পোৱাহি আচলতে বহুত দেৰি হৈ গ'ল 12:30 হৈ গ'ল আৰু খাই বৈ শুই দিলোঁ তাৰপৰা আৰু ভিডিঅ' বনাবলৈ টাইমে পোৱা নাছিলোঁ এতিয়া ইভিনিং টাইমে হ'ল ভিডিঅ'টো এডিটিং কৰি আছিলোঁ তো ভাবিলোঁ ভিডিঅ'টো শেষো কৰি দিয়া যাওক সেইকাৰণে শেষ কৰি দিলোঁ আকৌ আজিও ৰাখ আছে আজিও যাওঁ আজি আৰু একেখিনিকে কি দেখাই থাকিম সেইকাৰণে নেদেখাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেন্তে আজিলৈ বাই আৰু মই এই ভিডিঅ'টো আপলোড কৰি পিনে আকৌ ৰাখক চাবৰ কাৰণে গৈ আছোঁ তেন্তে বাই